অসম বিধানসভাৰ 126টা সমষ্টিৰ ভিতৰত বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টি অন্যতম। 1967 চনৰ পৰা বৰ্তমানলৈ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা 9জনকৈ ৰাজনৈতিক নেতাই বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। 21টা গাঁও পঞ্চায়ত আৰু এখন টাউন কমিটিৰে গঠিত সৰুক্ষেত্ৰী সমষ্টি। বৰপেটা জিলাৰ বেতবাৰী, পাকা আৰু সৰুক্ষেত্ৰী মৌজাক লৈ গঠন কৰা সৰুক্ষেত্ৰী বিধানসভা সমষ্টি 6 নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত। সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা মুঠ ৰাজহ গাঁৱৰ সংখ্যা 174খন। 2021 চনৰ তথ্য মতে 46 নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2,05,810 গৰাকী। ইয়াৰে 1,05,658 গৰাকী পুৰুষ আৰু 1,01,46 গৰাকী মহিলা। সমষ্টিটোত সংখ্যাগুৰু ভোটাৰ 76,950 গৰাকী আৰু সংখ্যালঘু ভোটাৰ 1,28,660 গৰাকী। 1968 চনত সৰুক্ষেত্ৰী সমষ্টিত প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এম নায়ক সৰুক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰথমগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। 1967 চনৰ পৰা বৰ্তমানলৈকে সৰুক্ষেত্ৰী সমষ্টিৰ পৰা মুঠ 9 গৰাকী ৰাজনৈতিক নেতাই বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। 1967 চনত সমষ্টিটোৰ পৰা প্ৰথমগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হয় এম নায়ক। 1972 চনত নিৰ্বাচিত হয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী কন্দৰ্প কুমাৰ দাস। 1978 চনত 33% ভোট লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হয় অধিবক্তা চিৰাজুল হক। 1983 চনত বিধায়ক হিচাপে নিৰ্বাচিত হয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী আমিৰ হামজা তালুকদাৰ। 1985 চনৰ নিৰ্বাচনত 50% ভোট লাভ কৰি নিৰ্বাচিত হয় দীনবন্ধু চৌধুৰী। 1991 আৰু 1996 চনত CPIMৰ প্ৰাৰ্থী নিজামুদ্দিন খান বিধায়ক হিচাপে নিৰ্বাচিত হয়। 2001 চনত নিজামুদ্দিন খানক 14,887টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভালৈ নিৰ্বাচিত হয় ডাক্তৰ তাৰাপ্ৰসাদ দাস। 2006 চনত পুনৰ ডাক্তৰ তাৰাপ্ৰসাদ দাস দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। 2011 চনত AIUDFৰ প্ৰাৰ্থী ডাক্তৰ আলী হুছেইনক ভোটাৰ ৰাইজে বিধায়ক হিচাপে নিৰ্বাচিত কৰে। 2016 চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থী হিচাপে পদক্ষেপ কৰে যুৱ নেতা জাকিৰ হুছেইন sikdarক। উক্ত নিৰ্বাচনত জাকিৰ হুছেইন sikdarে 45% ভোট লাভ কৰি 24,247টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। 2021 বিধানসভা নিৰ্বাচনতো জাকিৰ হুছেইন sikdarে 29,541টা ভোটৰ ব্যৱধানত AGPৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়।